গেছি তারাবাড়ি থেকে রূপুহি তারাবাড়ি থেকে হেরা আমি ডাক্তার খালেদা জিয়ার নায়া একটু ট্রিটমেন্ট নিছি। আমি অনেক অনেক জায়গায় গেছি, যাওয়ার পরে আমার কোনো আরাম হয়েছে না। শরীর নার্ভের প্রবলেম, ফ্যাটি লিভার, শরীর বিষ, এর থেকে মেডিসিন খায়া খালেদা জিয়ার খায়া আমার অনেকটা সুস্থ হয়েছে, অনেক আরাম পাইছি, অনেক বালা হয়েছি। মোৰ ঘৰ চামগুৰিত। মোৰ মানে বেমাৰ আছিলে, বগা চাপ, কিবা গৰ্ভস্থলী প্ৰব্লেম আছিলে। মই বহুত জেগালৈ ঘূৰিছো, মোৰ বেমাৰ মানে ভালেই পোৱা নাই। পিছত মানে নগাঁও ডক্টৰ খালেদাজিৰ ওচৰত আহি মোৰ ট্ৰিটমেণ্ট কৰিছো। এতিয়া মই সুস্থ হৈছো, মানে বহুত সুস্থ, মানে মই আৰামেই পাইছো। আমাৰ ইয়াত অতি কম খৰচত নো সাইড ইফেক্ট বিহীন ইলেক্ট্ৰোপেথি মেডিচিনৰ দ্বাৰা চিকিৎসা কৰা হয়। পাইলছ, ফিষ্টলা, ফেটি লিভাৰ, গেছৰ সমস্যা, মহিলাসকলৰ সকলো ধৰণৰ সমস্যা, বগাস্ৰাৱ, মাহেকীয়া সমস্যা, গৰ্ভাশয়ত টিউমাৰ হোৱা, নাৰ্ভৰ সমস্যা, সকলো ধৰণৰ বিষ, সকলো ধৰণৰ স্কিনৰ সমস্যা আদি বেমাৰৰ চিকিৎসা কৰা হয়। আৰু আমাৰ যোগাযোগৰ ঠিকনাটো হৈছে নগাঁও চেকগেট, টানপাৰা, ৰহমান ইলেক্ট্ৰোপেথি হেল্থ চেণ্টাৰ। আৰু আমাৰ যোগাযোগ নাম্বাৰটো হৈছে 9954729540 আৰু এটা 9678993599।